কি হল ৰাত চিঞৰখন মাৰি আছে যে পদূলিৰ পৰা আহি কথা আছে তোৰ লগত কথা আছে পিতেৰে ক'ত গ'ল তোৰ পিতেৰে মোৰ পিতেৰক কেলে লাগে তোক শুই আছে সি ৰাতি এইখন বজ্জাত কৰি এতিয়া শুৱাই থৈছ ঐ তেনেকুৱা কথা নকবি দেই চুলি ছিঙিম কি বজ্জাত কৰিলে মোৰ লয় ৰাতি 1-2টালৈকে অনলাইন ক্লাছ কৰিছে এতিয়া অকমান শুইছে ৰাতিপুৱা আহি তেনেকুৱা কথা নকবি অনলাইন ক্লাছ কৰিছে তোৰ পিতাই অনলাইন ক্লাছ কৰিছে হা এই ৰাতিখন মেছেজ দি ছোৱালীজনীক অৱস্থা নাইকিয়া কৰিছে কি মেছেজ দিলে হয় কি মেছেজ দিলে তোৰ জীয়েৰলৈহে ভেলো কুণ্ডাটোলে মোৰ লয় মেছেজ দিব হয় নে মোৰজনী ভেলো কুণ্ডা আৰু তোৰতো মহাকবি সেইকাৰণে ৰাতি প্ৰেমৰ ভালপোৱা কবিতা লিখি দিবলৈ আহিছে কি কবিতা লিখি দিলে তোৰ জীয়েৰলে শুন তোৰ পিতেৰে কি মেছেজ দিছে কি কবিতা দিছে আকাশত জ্বলে জোন তুমি মোৰ মৰমৰ সোণ তুমি মোৰ জীৱনৰ আধা মা মোৰ ভাত বনোৱা ধাবা এইবোৰ দিছে তোৰ পিতেৰে থ আমাৰ ল'ৰা তেনেকুৱা নহয় ৰাতিপুৱাই এনেকে বদনাম কৰিবলৈ নাহিবি দেই আহি ঘৰত আহি চুলি ছিঙিম আকৌ এডালো নথম কাক চুলি চিঙত তোক হ'বলা সোধাই সঁচাকে বজাই দিম দেই বেছি মুখ নচলাবি মোৰ লগত তোক নবজাম হ'বলা তোকো বজাম পুৱাই কিনো হ'ল বা দুইজনীয়ে বৰ হুলস্থুল লগাইছা দেখোন ছাৰ নকবা এইজনী পিতেকে আমাৰ ছোৱালীজনীক পঢ়িবলৈ শান্তি দিয়া নাই কালি মেছেজ কৰি একদম ৰাতি 2টা বজাই দিছে নহয় মিছা কথা ছাৰ আপোনালোকে দিয়া ভিডিঅ'বোৰ চাই পঢ়ি আছে ল'ৰাটো এইজনী আহি আকৌ এনেই বদনাম গাবলৈ আহিছে আমাৰ ল'ৰা পঢ়ি আছে এনেই কম মেছেজটো দিছে তাই ছোৱালীলে হয় নেকি বাৰু ৰঙিলি তুমি কোৱাচোন বাৰু এই ল'ৰাটোৱে অনলাইনৰ ভিডিঅ'বোৰ চাই যেতিয়া পঢ়ি থাকে তেতিয়াবা তোমালোকে তাৰ ওচৰত থাকানে নাথাকো ছাৰ আৰু ৰূপেশই তোমালোকে থাকানে বাৰু তোমালোকৰ ছোৱালীৰ ওচৰত নাথাকো ছাৰ হেইয়া ভুল এতিয়া তোমালোকৰ গাতহে এই ল'ৰা ছোৱালী এই বয়সত মোবাইলটো পালে ক'ত কি কৰে এটি ঠিক নাই নহয় এই ভিডিঅ'ই চাই আছেনে কাৰোবালৈ মেছেজে দি আছেনে গতিকে তোমালোকে এই ল'ৰা ছোৱালীবিলাকক এপাক মন দিয়াটো সিহঁতি পঢ়িছেই নে অন্য কিবাই কৰি আছেনে তোমালোকৰ দায়িত্ব তেনেধৰণে স্কুলত থাকোঁতে শিক্ষকসকলে চাই থাকে এই ঘৰত থকা সময়ত তোমালোকো চোৱা চিতা কৰিব লাগিব এই হাই কাজিয়াখন নকৰিবা যোৱা আজিৰ পৰা সিহঁতি পঢ়া সময়ত তোমালোকে মন কৰিবা সিহঁতি পঢ়িছে নে অন্য কিবা কৰিছে গতিকে ৰাইজসকল আপুনিও আপোনাৰ সন্তানিক সময় দিয়ক তাৰ কাষত অকণমান ৰখক যাতে অনলাইনত পঢ়ি থকাৰ সময়ত অনলাইন ভিডিঅ' চাই থকা সময়ত যাতে বেলেগ ধৰণৰ তাহাঁতি ভিডিঅ' মেছেজ বা অন্যান্য গেম বা অন্যান্য কিবাৰ ক্ষেত্ৰত ব্যস্ত হৈ নাযায় তাৰ বাবে আপোনালোকে চকু ৰাখক বন্ধুসকল আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে আমাৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ